যাৰ ওচৰত আপোনাৰ চকু পানীৰ কোনো মূল্য নাই তেওঁৰ কাৰণে কেতিয়াও নাকান্দিব। যাৰ ওচৰত আপোনাৰ কথাৰ কোনো গুৰুত্ব নাই তেওঁৰ বাবে অযথা নিজৰ শব্দ ব্যয় নকৰিব। যাৰ ওচৰত আপোনাৰ সময়ৰ কোনো মূল্য নাই তেওঁৰ বাবে কেতিয়াও নিজৰ মূল্যৱান সময় নষ্ট নকৰিব। ডিপ্ৰেছনত থকা মানুহবোৰে মুখৰ হাঁহিটো অনবৰতে মুখত ৰাখে, কাৰণ তেওঁলোকে ভালকৈ জানে যে কষ্ট প্ৰকাশ কৰিলে কেৱল মাত্ৰ সহানুভূতিহে পোৱা যায়। জীৱনত কিবা পোৱাৰ পাছতো যদি আৰু ভাল কিবা পোৱাৰ আশা কৰে তেতিয়া এদিন দেখিব জীৱনৰ সকলোতকৈ মূল্যৱান বস্তুটোৱেই আপুনি হেৰুৱাই পেলাইছে। আপুনি সকলো সময়তে তেতিয়াহে সুখী হ'ব পাৰিব যেতিয়া আনৰ পৰা আশা কৰা বাদ দিব। এটা কথা সদায় মনত ৰাখিব, প্ৰত্যাশা সদায় কষ্টকৰ। নিজৰ সুবিধাৰ বাবে আনক ব্যৱহাৰ কৰা মানুহ হত্যাকাৰীতকৈ জঘন্য। নিজ মানুহক সন্মান কৰা আৰু সন্মানীয় ব্যক্তিক অপমান কৰা দুয়োটাই অনুচিত। মাত্ৰ 500 টকা দামৰ এটা পেণ্ট মাটিত পচি যোৱাৰ পূৰ্বে মানুহৰ শৰীৰ পচি যায়, তথাপিও মানুহৰ অহংকাৰ নকমে। ৰূপৰ অহংকাৰ, টকাৰ অহংকাৰ, ইমান অহংকাৰ কিহৰ? অহংকাৰে সৃষ্টি নহয়, সৃষ্টিকৰ্তাৰ আজ্ঞাহে পালন কৰে। ক্ষমা সেইজনক কৰক যি ভুল কৰিছে, সেইজনক কেতিয়াও ক্ষমা নকৰিব যি আপোনাৰ লগত বেইমানি কৰে।